stopping. No, I ain't stopping. Hold me regardless. Hello guys, welcome back to my YouTube channel. আৰু guys গম পাইছে যে এইটো মোৰ এটা নতুন চেনেল আৰু নতুন চেনেলটো খোলাৰ মেইন ৰিজনটো কি হয় মই আপোনালোকক কৈ আছোঁ আৰু ফাৰ্ষ্টত এইফালে ভিউটো এবাৰ এনজয় কৰক সেইফালে দেখা পাইছে ভিউটো মজা লাগিছে আৰু এতিয়া এইখন বাইকৰ চাগে ভিউটো দেখি গম পাইছে বাইকখন একচুৱেলি মোৰ নহয় তো বাইকৰ অ'নাৰ পিছফালে বহি আছে এইফালে দেখা পাইছে আৰু এতিয়া মানে আজি ব্লগটো মানে বনোৱা এটা বেলেগ ৰিজন এইটো মোৰ চেনেলত ফাৰ্ষ্ট ব্লগ হ'ব পুৰণা চেনেলটো এৰি দিয়া এতিয়ালৈকে নাই মানে কিন্তু কাহিনীটো কি হ'ল মোৰ পুৰণা চেনেলটোত অলপ ভিউজৰ অলপ প্ৰব্লেম চলি আছিলে চেনেলটো ডাউট লাগিছে যে অলপ ফ্ৰিজ হৈছে নেকি তো সেইকাৰণে ভাবিলোঁ মই নতুন চেনেল এটা খুলি লওঁ মানে নতুন চেনেল অলৰেডি মোৰ কেইবাটাও আছিলে কিন্তু সেইকেইটা চেনেল মই নচলাওঁ বুলি ভাবি তো এইটো এটা নতুন চেনেল চলাইছোঁ আৰু এইটো চেনেলত অনলি আপোনালোকে মটৰ ব্লগিঙে পাব আৰু ইয়াত বেলেগ তেনেকৈ একো ভিডিঅ' নাপায় এইটোৰ চেনেলত অকল বাইক ৰিলেটেড ভিডিঅ'ই পাব আপোনালোকে গম পাইছে চাংগী ব্লগছ বুলি এজনী মানে মটৰ ব্লগাৰ আছিলে গুৱাহাটী ছাইডত তো তাইৰ ভিডিঅ' মানে মই বহুত আগৰ পৰা চাই থাকোঁ কালি যিটো মানে ঘটনা হ'ল ন শুনি পেলাই বহুত দুখ লাগিছে আৰু আপোনালোকে দেখা পাইছে চাগে যিসকলে চোৱা নাই তেনেহ'লে চাংগী ব্লগ বুলি মাৰিব তাই R15 আছিলে বহুত ধুনীয়া বাইক চলায় আৰু ছোৱালীজনী ঘপকৈ মানে ঢুকাল বুলি নিউজটো পালোঁ মই দেউতালৈকে ইমান বিশ্বাস কৰা নাছিলোঁ সঁচাই হয় আৰু সিহঁতৰ বিয়া হোৱা বেছি দিন হোৱা নাছিলে 3 মাহমান হৈছিলে বিয়া হোৱা যিফালে দেখা পাইছে বেলেগৰ বাইক বেলেগৰ মানে বাইকত বহি বাইকখন চলোৱা মজাটো বেলেগ আৰু এইখন বাইকৰ কণ্ডিশ্যন বহুত মজা হৈ আছে আৰু এইখন বাইক লৈ মানে সুদীপ্ত কলকাতাৰ ৰাইডো মাৰিছিলে ব্লগটো জাষ্ট আপোনালোকক মই এটা মানে আপডেট দিবৰ কাৰণে খুলিলোঁ আৰু মোৰ যিখিনি মানস অসম ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ আছিলে তো সেইখিনিও এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতো আপোনালোকে মটৰ ব্লগিঙৰ ভিডিঅ' পাব আৰু তাতোতকৈ বেছি বেয়া লাগিছে চাংগী ব্লগছ বুলি যিটো ইউটিউব চেনেল আছিলে সেই চেনেলটো যিজনী ছোৱালী আছিলে তাই বহুত মানে ধুনীয়া ধুনীয়া ব্লগিং কৰিছিলে আৰু তাইও মানে উঠি আহিছিলে ঘপকৈ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছিলেহি আৰু এনেকুৱা এটা বেড নিউজ পাম বুলি ভবা নাছিলোঁ আৰু তাইৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকে বিচাৰোঁ তো এতিয়া মই চলাই আছিলোঁ FZ V3 আৰু মানে মোৰ নতুন বাইক এখন লোৱা প্লেনিঙত আছে তো কি হয় দেখা যাওক মানে অলপ খেলি মেলি হৈ আছিলে সেইদিনাখন গৈছিলোঁ R15খন বুকিং কৰিবৰ কাৰণে কিন্তু ষ্টকত নাছিলে আৰু বস্তুটো ল'বলৈ যাওঁতে যদি পোৱা যায় তেতিয়াই কামটো হয় আকৌ ৰৈ দিলে ৰৈ যোৱা হয় আৰু এইটো চেনেলত যদি এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউজৰ কাৰণে মই এইটো চেনেল খোলা নাই কিন্তু মানে মই ইটো চেনেলৰ পৰা এইটো চেনেলত অহা মেইন ৰিজনটো হ'ল ইটো চেনেলত ভিউজটো ন বহুত ডাউন হৈ গৈছে কিন্তু ইটো চেনেলত ভিডিঅ' মই ভিউজ ডাউন হৈ থাকিলেও দিম যিহেতু সেইটো চেনেলত মই যিমানখিনি কষ্ট কৰিছোঁ যিমানখিনি মানে দিন পাৰ কৰিছোঁ ন সেইটো চেনেলত বহুত মেমৰি আছে তো সেইটো চেনেল কেতিয়াও নেৰোঁ আৰু লগতে এইটো চেনেলো চলাই যাম বাকী গাইছ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলেগতো প্ৰেছ কৰিব নকৰিব তো দিল দেন টাটা বাই 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 বাই